পাৰে। যদি আপোনালোকৰ হাতত এটা স্মাৰ্টফোন আছে তেনেহ'লে সময় নষ্ট নকৰিব। কিছুমান এনেকুৱা এটা ৱেবছাইট আছে যিবোৰ ৱেবছাইটত আপোনালোকে একাউণ্ট বনাই ডাটা এন্ট্ৰি, গ্ৰাফিক ডিজাইন, লগো ডিজাইন ইত্যাদি আপুনি যিবোৰ কাম কৰিব পাৰে, যিবোৰ কামত আপোনালোকে পাৰদৰ্শিতা, এইবোৰ বনাই পেলাই মানুহক চেল কৰি টকা নহয় ডলাৰ হিচাপত আপোনালোকে এইবোৰ ইনকাম কৰিব পাৰে। গতিকে মই দেৰি নকৰি এইকেইটা ৱেবছাইটৰ নাম আপোনালোক দেখুৱাই আছোঁ। আৰু কেনেকৈ একাউণ্ট বনাই, কেনেকৈ কি কৰিব লাগে নালাগে যদি নাজানে আপোনালোকে কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাই দিম। প্ৰথম ৱেবছাইটটোৰ নাম হ'ল ফাইভাৰ। ইয়াত কি কাম কৰিব পাৰে মানুহে। ইয়াতে মানুহে গ্ৰাফিক ডিজাইন, ডিজিটেল মাৰ্কেটিং, ৰাইটিং এণ্ড ট্ৰেন্সলেশ্যন, ভিডিঅ' এণ্ড এনিমেশ্যন, মিউজিক এণ্ড অডিঅ' ইত্যাদি কাম কৰি ইয়াত অনলাইনত পইচা আৰ্জিব পাৰে। আৰু ইয়াৰ দৰে আৰু এটা ৱেবছাইট আছে, তাৰ নাম হ'ল আপৱাৰ্ক। আপৱাৰ্কতো এনেকৈ কাম কৰিব পাৰে। চাই লওক এইটো। আৰু এটা ৱেবছাইট হ'ল, ইয়াৰ নাম হ'ল ফ্ৰিলেন্সাৰ। ইয়াতেও অনলাইনত ফ্ৰিলান্স কৰি পেলাই টকা আৰ্জিব পাৰে। ইয়াৰ গোটেইকেইটাৰ লিংক মই ডিছক্ৰিপশ্যনত দি আছোঁ, আপোনালোকে তাত গৈ একাউণ্ট বনাই ল'ব পাৰে। যদি একাউণ্ট বনাব নাজানে কেনেকৈ কি কৰিলে কি হয় মই আপোনালোকক দেখুৱাই দিম।